ব্লগ গাইছ আজি মই মানে আহিছোঁ হাফলং তিনালি আৰু হাফলং তিনালি আহি কেনে ইয়াত চাইছোঁ মানে ইয়াৰ প্ৰাকৃতিক পৰিৱেশখন মানে বহুতেই ধুনীয়া আৰু ইয়াত আপোনালোকে অলৰেডি বেকচাইডত চাইছে এইখন মানে পুৰা ডাঙৰ পুৰা ৰিজাৰ্ভ আপোনালোকে চাইছে এই ৰিজাৰ্ভখন মানে জীৱ জন্তু মানে পুৰা ভৰপূৰ আছে ৰিজাৰ্ভখনত আৰু ইয়াত মানে বিশেষকৈ মানে আপোনালোকে গম পাইছে ইয়াত বহুত মানে মানুহে মানে কুঁহিয়াৰ খেতি বহুতেই কৰে আৰু ইয়াত মানে চিজনত মানে এই কুঁহিয়াৰৰ পৰা মানে মানুহে মিঠৈ চিঠৈ কেনেকৈ বনায় মই আপোনালোকে সম্পূৰ্ণখিনি দেখাই দিম আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিব আৰু আজিৰ ভিডিঅ'টো মানে বেলেগ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅ'টো চাই থাকিব সঁচাকৈ এই জেগাখন মানে বহুতেই ধুনীয়া আপোনালোকে চাইছেই মানে দুইফালে পুৰা জংঘল আৰু মাজত এনেকৈ ৰাস্তা এই ৰাস্তাখন মানে চাবলৈ মানে বহুতেই ধুনীয়া লাগে আৰু এতিয়া মানে এইফালেদি লাহে লাহে ৰিজাৰ্ভৰ ভিতৰলৈ যাম আৰু আপোনালোকক মানে পুৰা ৰিজাৰ্ভখন মানে দেখাই দিম তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু কমেণ্টত জনাই দিব ভিডিঅ'টো ভাল হ'লে আপোনালোকে কমেণ্টত জনাই দিব ভিডিঅ'টো কেনেকৈ হৈছে যাতে মই আপোনালোকক আৰু বেলেগ বেলেগ ধৰণৰ ভিডিঅ' আপোনালোকক দিব পাৰোঁ গাইছে এইফালে মানে ৰাস্তা আছে ৰাস্তাখন সোমাই যাম গাইছে আপোনালোকে চাক ৰিজাৰ্ভৰ ভিতৰত মানে সোমাই গৈ আছোঁ আৰু ইয়াত চাইছে আপোনালোকে মানে পুৰা জংঘল চাক বহুত ডাঙৰ ডাঙৰ গছে আছে এইফালে চাইছে তো ৰিজাৰ্ভৰ ভিতৰত মানে পুৰা গৈ আছোঁ চাক আপোনালোকে চাইছে না নাই ৰাস্তা মানে বহুত চিপা ৰিজাৰ্ভৰ ভিতৰত মানে ভয় লাগে না বহুত জীৱ জন্তু থাকিব পাৰে এতিয়াও আপোনালোকক মানে ভিডিঅ'খন দেখাবলৈ মানে ৰিজাৰ্ভৰ ভিতৰলৈ গৈ আছোঁ না আপোনালোকক দেখাই দিম পুৰা চাইছোঁ তো আপোনালোকে কিমান জংঘলেৰে মানে পুৰা ভৰপূৰ হৈ আছে এইফালে মানে ৰিজাৰ্ভৰ মানে ভিতৰতে যিহেতু অলপ গৈছোঁ মানে চাক আপোনালোকে পুৰা জংঘল আৰু এইখন চাইছে ৰাস্তা আপোনালোকে চাক এইখন হৈছে ৰাস্তা এই ৰাস্তাখনেৰে মানে আমি বেকচাইডত যাম আৰু ইয়াত চাইছে আপোনালোকে এখন মানে ডাঙৰ গছ এখন মানে দুখন গছৰ মাজতে ফচি আছে অলৰেডি চাইছে আৰু বলক সোমাই যাওঁ এইফালে চাইছোঁ সোমাই আহিছোঁ ৰাস্তাখনেৰে আপোনালোকে অলৰেডি চাইছে আৰু ইয়াত লাহে লাহে আমি গৈ কেনে আহি আছোঁ এতিয়া চাওক আপোনালোকে ইয়াত মানে গাইছ আপোনালোকে গম পাইছে এইফালে ইয়াত মানে পাহাৰ পৰ্বত মানে নাই যিহেতু মানে ইয়াত বহুত ডাঙৰ মানে ৰিজাৰ্ভ আছে আপোনালোকে অলৰেডি আহিলে গম পাই যাব আৰু ইয়াত চাওক আপোনালোকে মানে বহুতেই মানে কুঁহিয়াৰ খেতি কৰা মই কৈছিলোঁ আপোনালোকক আৰু ইয়াত চাইছে আপোনালোকে মানে যোনফালে চাব আৰু ইয়াত আপোনালোকে মানে যোনফালে চাব সেইফালে মানে আপোনালোকে কুঁহিয়াৰ খেতি আৰু ডাঙৰ ৰিজাৰ্ভ চাবলৈ পাব আৰু ইয়াত কেনেকৈ মানে কুঁহিয়াৰৰ পৰা মিঠাই বনোৱা হয় আপোনালোকে সম্পূৰ্ণখিনি দেখাই দিম আৰু আপোনালোকে চাওক যোনফালে চাই মানে এইফালে মানে আপোনালোকে ডাঙৰ ৰিজাৰ্ভ আৰু কুঁহিয়াৰ খেতি দেখা পাব আৰু একো দেখা নাপায় আৰু এতিয়া চাওক আপোনালোকে কেনেকৈ মিঠাই বনোৱা হয় গাইছ এতিয়া চাওক আপোনালোকে কেনেকৈ মিঠাই বনোৱা হয় গাইছ চাওক আপোনালোকে ফাৰ্ষ্টত এখন মিচিঙৰ ভিতৰত মানে কুঁহিয়াৰ কেইটাসমূহ হয় আৰু এই কুঁহিয়াৰ কেইটাৰ পৰা মিচিঙে মানে গোটেই ৰসকেইটা ওলাই দিয়ে আৰু এই ৰসকেইটা গৈ কেনে এখন টিঙত পৰে আৰু এই টিঙৰ পৰা ৰসকেইটাক নি কেনে আপোনালোকে চাওক বহুত ডাঙৰ এখন চৌকা আছে চৌকাৰ ওপৰত এখন টাৱা আছে এই টাৱাত নি কেনে মানে ঢালি দিয়ে ইয়াৰ পিছত মানে চাৰ ধৰ উতলাই গ'ল আপোনালোকে চাওক আৰু আপোনাৰ মানে মেক্সিমাম আপোনাৰ 10ৰ পৰা 12 ঘণ্টা আপোনাৰ মানে এই পুৰা চৌকাৰ ভিতৰত মানে জাল দি থাকিব লাগে আৰু এই জাল দি থকা অৱস্থাতে মানে আপোনালোকে চাওক এতিয়া মিঠাই লাহে বনি গৈ আছে আৰু ইয়াত মানে ডাঙৰ এখন মানে চামুচ আছে চামুচেৰে লাহে লাহে লৰাই থাকিব লাগিব নহ'লে তলফালে মানে পুৰি যাব আচলতে চামুচটো মানে বজাৰত যে পোৱা যায় এইবিলাক চামুচ নহয় এইবিলাক মানে গছৰ ডাল কাটি বনোৱা হয় আৰু চাওক এতিয়া মিঠাই বনি গ'ল আৰু এজন মানুহে চাওক আপোনালোকে বাৰে ফকনিৰে মানে চেক কৰি আছে মিঠাই হৈছে না নাই আৰু এতিয়া মিঠাইটো হৈ গ'ল আৰু চাওক আপোনালোকে দুজন মানুহে মানে ধৰি কেনে চৌকাৰ পৰা নমাই আছে আৰু আপোনাৰ মেক্সিমাম 2ৰ পৰা আধা ঘণ্টা মানে তলত মানে ঠাণ্ডা হোৱাৰ কাৰণে মানে থৈ দিব লাগিব আৰু এতিয়া মানে ঠাণ্ডা হোৱাৰ পাছতে মানে লাহে লাহে মানে চেনিৰে মানে উঠাই কেনে আপোনাৰ টিঙত ভৰ্তি কৰা হয় আৰু টিঙত ভৰ্তি কৰি নি কেনে মানে এইকেইটা বজাৰত লৈ যায় আৰু বজাৰত নি কেনে বিক্ৰী কৰি দিয়ে আপোনালোকে চাওক কেনেকৈ মানে চেনিৰে লাহে লাহে উঠাই আছে আৰু এনেকুৱা ধৰণে মানে কুঁহিয়াৰৰ পৰা মিঠাই বনোৱা হয় আৰু আপোনালোকে জনাই দিব কমেণ্টত ভিডিঅ'টো কেনেকৈ হৈছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পোৱাৰ কাৰণে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ ওচৰত সোনকালে ন'টিফিকেশ্যন যায়